নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পূজা বুলি পূজা গ'লেই আৰু পূজা আহিলে গ'ল, পূজাত ঘূৰিলোঁ ফুৰিলোঁ। এতিয়া আহিছোঁ আজি মাৰ ঘৰলৈ। পৰহিলে আমাৰ ঘৰত সকাম পাতিছে, আমাৰ ঘৰত নহয় খুৰীহঁতৰ ঘৰত, দুই ঘৰে মিলাই পাতিছে। আমাৰ আইতা এগৰাকী ঢুকালে, খুৰী আইতা হয়। আজি দহা আছিলে, পৰহিলে সকাম, কাইলৈ চাগে শুদ্ধিকৰণ কৰিব। খুৰী আইতাগৰাকী মানে খুৰী আইতাগৰাকীৰ ঘৰত পাতিব, বেলেগ এদিন পাতিব। আমাৰ সংঘৰ নিয়মত মানে 12 দিনত পাতে, সেইকাৰণে খুৰাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ বেলেগকৈ পাতিব। খুৰাহঁতৰ ঘৰতে নিয়মটো কৰা হ'ব। আজি সেইকাৰণে আহিলোঁ। ছোৱালীজনীৰ অলপ গাটোও ভাল নহয়, হ'লেও আইতাৰ সকাম যেতিয়া আহিবতো লাগিবই। এইজনী আমাৰ ফুচকি উৱাই আছে, কোচত ল'ব লাগে, কোচত লৈ ল'লোঁ। ফূৰ্তিত ততেই নাই, এতিয়া আকৌ কোচত উঠিলে, এতিয়া আকৌ নামিলে। ড্ৰেছিংখনত খেলি তাই বৰ ভাল পায়। কিনো আছে আৰু আইতাকৰ ড্ৰেছিঙত তাইহে জানে। এয়া দেখিছে যে এইখন ৰিহা হয়, এখন ব্লেক কালাৰৰ, এইখনো ব্লেক কালাৰৰ, এইখন অৰেঞ্জ। এইখন খুলি চাইছিলোঁ মই কেনেকুৱানো, ধুনীয়া বাৰু, দীঘল একদম ৰিহা যদিও মানে চাদৰৰ দৰে ল'ব পাৰি, দীঘল আহল বহল। আমাৰ সৰু দাদাই আনিছে গুৱাহাটীৰ পৰা, বৌৰ ঘৰৰ পৰা, বৌক গুৱাহাটীৰ পৰা আনিছে। বৌৰ ঘৰতে তাঁতৰ শাল আছে, শালত বয়, এইবোৰ মাকে বয়। এখন ভাল লাগিছে, গোটেইকেইখনেই ভাল লাগিছে বাৰু। এইখন মই লৈছোঁ, দেখুৱাম মই ভালকৈ মেলি আপোনালোকক। ভাল লাগিছেনে বাৰু? এয়া ভালদৰে চাই লওক, এয়া বুটা আছে। ভাল লাগিলে মোক ক'লেই হ'ল। এয়া ৰিহা আৰু পাটৰ যোৰাও পায়, কম দামতে পায়। একদম শালৰ পৰা অনা হয় যে, সস্তাত পৰে, সস্তাত পোৱা যায়। এয়া মই বাৰু যিমানখিনি পাৰোঁ সিমানখিনিলৈকে, যিমানখিনি জানো আৰু ক'ম। এখন মেলি দেখুৱাম এতিয়া, ৰ'বা সোণমণি। এখন চাওক, মই মেলি দেখুৱাইছোঁ ৰিহাখন। এয়া দহি বাতিব লাগিব। এয়া সৰু সৰু ফুল আছে মাজে মাজে, বহুত দীঘল হয় ৰিহাখন। সেইখন এতিয়া মই জাপিব লাগিব। এতিয়া এইখনো আৰু তেনেকৈয়ে মেলি নেদেখুৱাওঁ আৰু, খুলিলে জাপিবলৈ দিগদাৰ হয় যে। এইখনো একেই, ব্লেক কালাৰৰ, খালি অলপ ফুলটো বেলেগ আছে। এইখন অৰেঞ্জ কালাৰৰখন, অৰেঞ্জ কালাৰ হয় কিন্তু কেমেৰাত য়েল্ল' যেন দেখাইছে। আমাৰ ফুচকি শুলে, এতিয়া অলপ আগতে শুইছে। এয়া চাওক, একদম ডাঙৰ মানুহৰ টাইপত শুৱে আৰু, ময়ো যেনেকৈ শুওঁ তাইও তেনেকৈয়ে শুৱে। এতিয়া আজৰি হ'লোঁ আৰু, তাইক খোৱাই বোৱাই শুৱালোঁ। এতিয়া ভাত চাত হ'লে আমি খাম আৰু। দেউতা এফালে ওলাই গৈছে, সকামৰ বজাৰ কৰিবলৈ গৈছে। দেউতা আহক আৰু, এতিয়া অলপ মাৰ লগত বহি কথাকে পাতোঁ। এতিয়া মই মাৰ লগত কথা পাতি আছোঁ, মাজতে মনলৈ আহিল আপোনালোকক এটা বস্তু দেখুৱাওঁ।
কি বস্তু দেখুৱাওঁ ব'লক চাই লওঁ। বস্তুটো হৈছে এইটো, মোৰ টেকেলিটো। এইটো এইখিনিতে থৈ দিছিলোঁ। এতিয়া টেকেলিটোৰ ইতিহাস ক'ম। এতিয়া টেকেলিটো হৈছে কেইবছৰ পুৰণি মা এইটো টেকেলি? 7 বছৰ। কি যে কথা কোৱা আৰু। এইটো 2 বছৰমান হ'ব নেকি পুৰণি, মানে ধৰি লওক আৰু ছোৱালী জন্ম হোৱাৰ আগৰে টেকেলি। ছোৱালী জন্ম হৈছে 2020 চনৰ জুন মাহৰ 20 তাৰিখে। আৰু এইটো টেকেলি মোক কিনি আনি দিছিলে হাজবেণ্ডে। জুনত জন্ম হৈছে, জানুৱাৰীত আনি দিছিলে, মানে মাঘৰ বিহুৰ সময়তে আনি দিছে আৰু। তেতিয়া মই ঘৰত আছিলোঁ, ছোৱালী গাত আছিলে। 5 মাহমানৰ পৰাই মই ঘৰতে আছিলোঁ। তেতিয়া মোক এটা টেকেলি আনি দিছিলে পইচা জমা কৰিবলৈ। পিছে মোৰ পইচা ভৰোৱাই নহয়, হাজবেণ্ডৰ পইচা ভৰোৱা হয় কেতিয়াবাহে বাৰু দেই, ভুল হ'ল কোৱাটো। দেউতাৰ পইচা ভৰোৱা হয়। দেউতাই খুচুৰা পইচা পালেই টেকেলিটোত ভৰাই থৈ দিয়ে। কিন্তু খুচুৰা পইচা ভৰোৱা টেকেলি যে, সেইকাৰণে খুচুৰা পইচা ভৰাই। এই গোল মুখৰটো হ'লে ভাল, বেছি পইচা ভৰাব পাৰি। মই দেউতাৰ পকেটত পইচা পালেই 5 টকী হওক, এটকী 2 টকী হওক, ইয়াতে ভৰাই থওঁ আৰু। এয়া ইমানখিনি হৈছে আৰু, ইমানমান পাইছেগৈ চাগে। বহুত দিন লাগিব এইটো ভৰ্তি হ'বলৈ। এইটো ভঙা নাই, কিন্তু তাৰ পাছত কিনা বেছি দিন হোৱা নাই। মোৰ এটা গোলমুখৰ টেকেলি লৈছিলোঁ ডাঙৰ পইচা ভৰাম বুলি, সেইটো কিন্তু ভাঙি দিলোঁ। বেছি দিন মোৰ ওচৰত টেকেলি টিকি নাথাকে, কিন্তু এইটো মাৰ ঘৰত থকাৰ কাৰণে টিকি আছে। এতিয়া এইটো ভালকৈ থৈ দিওঁ, নহ'লে দেউতাই এইটো গালি পাৰিব। মই কওঁ দেউতাক টেকেলিটো ভাঙি দিওঁ নেকি, দেউতাই নিদিয়ে ভাঙিবলৈ। ফুচকি শুই আছে কাৰণে ভিডিঅ' বনাব পাৰিছোঁ, নহ'লেনো ক'ত পাৰিলোঁহেঁতেন। এতিয়া আমি খাবলৈ লৈছোঁ ভাত, বৰতীয়া ভাত। পৰহিলৈ পৰা আৰু তেলমৰা খাব পাৰিব মাহঁতে, মই খায়ে আছিলোঁ বাৰু। আজি বৰতীয়া ভাত খাম। এয়া ভাত, এয়া নেমু কাটি লৈছোঁ, এইটো এটা জলকীয়া লৈ লৈছোঁ, এয়া বইল দালি, তাতে আলু দিয়া আছে। সঁচাকৈয়ে বইল দালিৰে ভাতকেইটা খাই ভাল লাগে। তাতে নেমু চেপি ল'ব লাগে আৰু খাবা আৰু। এতিয়া তেনে ভাতটো খাই লওঁ আৰু। এতিয়া ভাত চাত খাই আজৰি হ'লোঁ আৰু, মাহঁতেও খালে, ময়ো খালোঁ। বাচন চাচন ধুই লওঁ, তাৰপাছত শুমগৈ। ছোৱালীটো শুলেই। আজিলৈ তেনে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'বোৰ চাব, সকলো ভিডিঅ'বোৰ কেনেকুৱা লাগে মোক জনাব, কমেণ্ট কৰিব। কমেণ্টৰ যোগেদি মোক জনাব ভিডিঅ'বোৰ কেনেকুৱা লাগে। মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ কৰিলেহে মই আগুৱাই যাব পাৰিম। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাওঁ। আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আজিলৈ বাই বাই। কাইলৈ আকৌ লগ পাম নতুন এটি ভিডিঅ' লৈ। এইখিনিতে কথা এটা ক'বলৈ থাকি গ'ল মোৰ। কাইলৈ মই আপোনালোকক দেখুৱাম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মৰ মতে কৰা মিতাহ কাৰ্যৰ একাদশ দিৱসৰ দিনাৰ শুদ্ধিকৰণৰ দৃশ্যাৱলী। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। কাইলৈ পুনৰ লগ পাম। ধন্যবাদ।